নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। তো এতিয়া সময় হৈছে আপোনাৰ 10:30। তো মই ঘৰত এতিয়া অকলে আছো। মা পাপাহঁত স্কুল গ'ল, এতিয়া বেটিও স্কুল গ'ল। তো মই ঘৰত অকলে আছো এতিয়া। তো আজি মানে মোৰ বিশেষ বস্তু এটা আহিবলৈ গৈ আছে। তো এইটো আজি বস্তুটো কথা আপোনালোকক মই আগতে কৈছিলো ভিডিঅ' এটা। তো এই বস্তুটো মানে আজি আহি আছে, যিহেতু অনলাইনত অৰ্ডাৰ দিছিলোঁ, আউট ফৰ ডেলিভাৰী বুলি দেখাইছে। তো কিমান সময় লাগে ক'ব নোৱাৰি। তো পিছবেলাও হৈ যাব পাৰে বা অলপ সময় পিছতো আহিব পাৰে, তো ক'ব নোৱাৰি। তো আহিলে আপোনালোকক বস্তুটো আজি আনবক্সিং কৰি দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো লগ পাই আছোঁ আপোনালোকক। তো বন্ধুসকল, আপোনালোকক যে দেখাইছিলোঁ মই আগৰ ভিডিঅ' এটাত, সেই কুকুৰাই উমনি লৈ, সোণালী কুকুৰাই উমনি লৈ পিনে হাঁহ পোৱালি উলিয়াইছিলে যে, এইকেইটা চাওক এতিয়া ইমান ডাঙৰ হ'ল। কিমান দিন হৈছে আপোনাৰ? 15-16 দিন হৈছেহে, ইমান ডাঙৰ হ'লেই। আৰু এটা কথা, ইয়াৰ মানে কেইটামান উমনি লোৱা ভাগে মানে আছিলে, কণী ফুটো হৈ আছিলে। সেই তেতিয়া কি হ'ল মানে, গৰু আমাৰ এইফালে গাঁৱৰ জেগা যিহেতু পুৰা গৰু এতিয়া মেলি চলিয়া থাকেতো, খেতি বাতি কৰা নাই। তো সেইকাৰণে গৰু আহি মানে একদম পুৰা কণী পেলাই মেলি ভাঙি চিঙি, সেই কণী পোৱালি সোমাই আছিলে, সেনেকৈ ভাঙি চিঙি খতম আৰু। এতিয়া এইকেইটাই অকল আছেগৈ, বহুত ডাঙৰ হৈ গৈছে। তো বন্ধুসকল, ৰৈ আমনি লাগি গৈছেগৈ, কেতিয়া আহিব পাৰ্চেলটো। তো যিহেতু বহুত দিনৰ পৰা ৱেইট কৰি আছোঁ, এতিয়া ৱেইট কৰিব নোৱাৰিছোঁগৈ আৰু। তো বহুত দিনৰ পৰা মানে বস্তুটো মোৰ জৰুৰী হৈ আছিলে। মানে ড্ৰিম কাম ট্ৰু নিচিনা হৈছে মানে, বহুত মানে এইটো বস্তুটোৰ কাৰণে মানে বহুত মই হেৰি কৰি আছিলোঁ। তো ৰখিব নোৱাৰিছোঁগৈ আৰু। তো এনেই অকণমান বেটিও স্কুলৰ ফালে ওলাই আহিছোঁ। তো তাইও স্কুল ছুটি হ'বলৈ হৈছেগৈ, এতিয়া আপোনাৰ 12টাই বাজিব আৰু। তাইক স্কুলৰ পৰা লৈ আনিবগৈ লাগিব এতিয়া। তো চাই থাকচোন ভিডিঅ'টো। তো বন্ধুসকল, বেছি সোনকালে আহি পালোঁ। তো ছুটি হোৱাগৈ নাই মানে, ছুটি হোৱাৰ পিছত আকৌ আহিব লাগিব। টাইমটো সদায় খেলি মেলি হৈ থাকে মোৰ, যদি একেবাৰে ওচৰতে স্কুলখন। তো আকৌ আহিম এপাক, ছুটি হৈ লওক তাৰপিছত। তো বন্ধুসকল, মোৰ পাৰ্চেলটো আহি গ'ল। এইটো পাৰ্চেলটো, তো এইটো আনবক্সিং কৰিম এতিয়া। মায়ে কেমেৰাটো ধৰি দিব, তাৰপিছত মই আনবক্সিং কৰি আছোঁ, চাই থাকক। তো বন্ধুসকল, এইটো বস্তুৱে অৰ্ডাৰ দিছিলোঁ মই। আৰু বটৰ এটা স্মাৰ্ট ৱাটচ এটা অৰ্ডাৰ দিছিলোঁ। এইটো দেখিব পাইছে, এইটোকে এতিয়া আনবক্সিং কৰি আছোঁ। এইটো ঘড়ী পাইছোঁ ন, ব্লেডখনে কাটিব তোমাক। আৰু দিয়া এইটো মেইন বস্তুটো, এইটোৱে মই অৰ্ডাৰ দি আছিলোঁ। বহুত দিনৰ পৰা ৱেইট কৰি আজি পাইছেহি। তো প্ৰথম এইটো ঘড়ীটো আছে বাৰু, ৰ'বা। তাৰপিছত আছে আপোনাৰ এইফালে চাৰ্জাৰডাল আছে, মেগনেটিক চাৰ্জাৰ বুলি কয় এইটো। এইফালে এইটো এটেচ হৈ যায়। এইফালে কি দিছে, এখন 1 বছৰ ৱাৰেণ্টি কাৰ্ড। এইফালে কিবা এখন দিছে, এইটো কি হয়, এইটো বটৰ কিবা ষ্টিকাৰ এটা দিছে। তাৰপিছত এখন মেনুৱেলখন চাগে। তো মেইন বস্তুটো এইটো হয়, এইটোৱে আপোনাৰ স্মাৰ্ট ৱাটচটো এইটো। এইফালে এখন কিবা এখন লাগি আছে। তো এইটোৱে আপোনাৰ ইয়াত চাৰ্জাৰটো ইয়াত কানেক্ট কৰিব লাগে। তো এইটো ইয়াত বস্তুটো, এইটো বস্তু ইয়াত উল্টা আছে, এনেকৈ লগাই থৈ এইটো এনেকৈ চাৰ্জ দিব পাৰে। এইটোৱে আৰু ভালকৈ মানে হেৰি কৰি মেলি ছেটিং মিলাই মেলি দেখাই আছোঁ আপোনালোকক। তো বন্ধুসকল, মই মানে অলপ ওলাই গৈছিলোঁ দাদাৰ লগত অলপ আগত। তো ওলাই যাওঁতে মানে ঘড়ীটো পিন্ধি গৈছিলে, এনেই এতিয়া চাওক, ঘড়ীটো পিন্ধি গৈছিলোঁ, এনেই পিন্ধি ভাল লাগিছে। তো মানে অৰ্ডাৰ দি পিনে মই পস্তোৱা নাই মানে। তো সেইটো কথাই আৰু। তো সেই তাত যাওঁতে মানে দাদাহঁতৰ ঘৰত যাওঁতে মানে সি হেৰি জিমিয়ে ফোন কৰিছে বোলে, মই আমুকত আছোঁ বোলে, লৈ যোৱাহি বোলে। বোলো বোলো একো খবৰ খাতি নিদিয়াকৈ যে বোলো। তাৰপিছত এতিয়া তাইক আনিবলৈ কাৰণে গৈ আছোঁ, যিহেতু তাই বোলে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলে। তো আধা ৰাস্তাতে হেৰি কৰি পালে, ছাৰপ্ৰাইজ হৈ নাথাকিলে। তো এতিয়া তাকে আনিবলৈ গৈ আছোঁ। তো এতিয়া পাছলি গৈ আছোঁ। তো
সেয়া আৰু তাক পাচলি এতিয়া লৈ পিনে আমাৰ ঘৰত বৰ্তাহঁত আহিছে, মানে বৰ্তাহঁতৰ কাৰণে বস্তু কেইটামান বজাৰ কৰি ল'ম। তো বজাৰ কৰি মেলি তাইকো লৈ ল'ম, লৈ মেলি ঘৰত লগ পাইছোঁ আপোনালোকক। চুনু কোন আহিলে? চুনু কোন আহিলে নো? তো বন্ধুসকল, এইফালে মোৰ পিছফালে বেটিকা দি আনি দিছে। মানে হেৰি ডিব্ৰুগড় মানে মোৰ শাহু মায়ে তাই খুব টেণ্ট হাউচ লাগে বুলি কৈ থাকে। সেইকাৰণে মানে এটা অনলাইন অৰ্ডাৰ দি দিছিলে। তাকে সেই চাবুৱাত মানে জিমি য'ত ৰুমটো আছে তাতে অৰ্ডাৰ কৰি দিছিলে। তো অৰ্ডাৰ কৰি তাই আজি যিহেতু আহিলে ঘৰলৈ, তো টেণ্ট হাউচটো লৈ আহিলে এইফালে। তাই পুৰা ভাল পাইছে খেলি। এইফালে চব কি হ'ল খুব ভাল লাগিছে ন খেলি? হে চুনু চুনু তুমি কোনফালে সোমাবা? এইফালে সোমাবা? কোনফালে? সেইফালে সোমাবা? বাবা বাবা, ইমান ধুন ঘৰ নুনু, ইমান ধুন ঘৰ। কোৱা বাবা, ইমান ধুন ঘৰ দিলে নে? এইফালে সোমাব পাৰে নেকি? বাবা বাবা বাবা, ইমান ধুনীয়া ঘৰ ন? এইটো কাৰ ঘৰ চুনু? তোমাৰ ফুটা ঘৰ। বন্ধুসকল, এইফালে ঘড়ীটো কেনেকুৱা লাগিছে এনেই জনাবচোন। মোৰতো বঢ়িয়া লাগিছে মানে চব ঘড়ীটো। বহুত দিনীয়া আশা এটা পূৰ্ণ হ'ল দেই। তাকে আৰু কি মজা লাগিছে ঘড়ীটো পিন্ধিয়ে আছো। আপোনালোকৰ যদি ছেটিংছ মিলাই পিনে দেখাম বুলি কোৱা পাহৰিলো আৰু। এইটো ফূৰ্তিতে মানে এতিয়া পিন্ধি ঘূৰিয়ে ফুৰিছো। চাৰ্জ লগাই 100% হৈ গ'ল, ঘূৰিয়ে ফুৰিছো। মানে বহুত হেপ্পী আৰু মই। এইফালে আজি কি এইখিনি যে বজাৰ কৰিবলৈ গৈছিলো মই, বজাৰ কৰিবলৈ যাওঁতে আজি বৰ্তাই কি খাব বুলি মানে মাংস কেইটকামান লৈ আনিছিলো। এইফালে এতিয়া বনাই আছে, কিন্তু বৰ্তাহেঁতি গ'লগে। বৰ্তাহেঁতি ভাত নাখাওঁ বুলি কৈ গ'লগে। তো এতিয়া এইখিনি আমিয়ে খাব লাগিব। বনাইছে কোনে? এইখিনি জিমিয়া নেকি? মিছেছে বনাই আছে বোলে আজি। মিছেছে বনোৱা খাম আজি বহুত দিনত। মিছেছে বনোৱা খানা, ব্ৰইলাৰ মাংস, এইফালে দালি লৈ লৈছোঁ। ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো বন্ধুসকল, আজি ব্লগটো ইয়াতে সামৰি দিব লাগিব। তো যিহেতু আজি বহুত সময় হৈ গ'ল, এতিয়া ৰাতি আপোনাৰ 10টা বাজিবলৈ হ'লগৈ। তো আমি সকলো এতিয়া খাই বৈ আজৰি হ'লোঁ। এতিয়া আমিও শুই থাকিম। তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই। আৰু লগতে ছাবস্ক্ৰাইব বাটনৰ লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু যদি পাৰে শ্বেয়াৰো কৰি দিব। তো আজি ব্লগটো ইমানতে সামৰি দিছোঁ। তো লগ পাম আপোনালোকক ইয়াৰ নেক্সট ব্লগটো। তেতিয়ালৈ বাই বাই।